সকলোকে আজিৰ অসমীয়া ভাষা সাহিত্যৰ নতুন খণ্ডটিলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ খণ্ডৰ প্ৰথমটি প্ৰশ্নলৈ। শংকৰদেৱৰ নাটত প্ৰয়োগ কৰা ভাষাটোৰ নাম কি? উত্তৰ ব্ৰজাৱলী ভাষা। পৰৱৰ্তী প্ৰশ্ন, মাধৱদেৱৰ বৰগীতসমূহৰ মূল ৰস কি আছিল? উত্তৰ দাস্য আৰু বাৎসল্য ৰস। পৰৱৰ্তী প্ৰশ্ন, ভাৰতবৰ্ষৰ বুৰঞ্জী নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই। পৰৱৰ্তী প্ৰশ্ন, বনকুঁৱৰী নামৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটি কোনখন আলোচনীত প্ৰকাশ পাইছিল? উত্তৰ জোনাকী কাকতত। অসমীয়া সাহিত্য চৰা কেতিয়া স্থাপিত হৈছিল? উত্তৰ 1872 চনত। পৰৱৰ্তী প্ৰশ্ন, প্ৰহৰী গল্প সংকলনখন কোনে ৰচনা কৰিছিল? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই। নিৰ্মলপ্ৰভা বৰদলৈৰ মাজুলীৰ পটভূমিত ৰচনা কৰা উপন্যাসখনৰ নাম কি? জলপদ্ম। পৰৱৰ্তী প্ৰশ্ন, লেকলৌ পৰুৱা মানে কি? উত্তৰ দীঘলীয়া শাৰী। পৰৱৰ্তী প্ৰশ্ন, ফটুকাৰ ফেনৰ অৰ্থ কি? উত্তৰ অথলে যোৱা। পৰৱৰ্তী প্ৰশ্ন, বাপতি সাহোনৰ অৰ্থ কি? উত্তৰ পৈতৃক সম্পত্তি। পৰৱৰ্তী প্ৰশ্ন, আতম্বকাৰী শব্দই কি বুজায়? উত্তৰ পৰিপাটিক বুজায়। পৰৱৰ্তী প্ৰশ্ন, বাক্যত দুই বা ততোধিক শব্দ লগলগা গোট এটা শব্দৰ দৰে হ'লে তাক কি বোলে? উত্তৰ খণ্ডবাক্য। চকুৰ কুটা দাঁতৰ শাল মানে কি? উত্তৰ শত্ৰু। পৰৱৰ্তী প্ৰশ্ন, বেছি কথা কোৱা মানুহক কি বোলে? উত্তৰ কথা চহকী। পৰৱৰ্তী প্ৰশ্ন, মুখেৰে নকৈ পেটত কথা লৈ ফুৰা মানুহক কি বোলে? উত্তৰ পেট ভাটৌ। পৰৱৰ্তী প্ৰশ্ন, ভাতৰ ভতুৱা মানে কি? উত্তৰ অকামিলা। পৰৱৰ্তী প্ৰশ্ন, পোহাৰী চুপতি মানে কি? উত্তৰ অদৰকাৰী কথা। পৰৱৰ্তী প্ৰশ্ন, অন্য শব্দৰ সহযোগত শব্দৰ প্ৰচলিত অৰ্থতকৈ আন বিশেষ অৰ্থ প্ৰকাশ কৰা বাক্যাংশক কি বোলে? উত্তৰ জতুৱা ঠাঁচ বোলে। জতুৱা ঠাঁচ বা খণ্ডবাক্যক অসমীয়া ভাষাৰ কি বুলি কোৱা হয়? উত্তৰ সম্পদ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, ভাষা মনোগ্ৰাহী কৰিবলৈ কি প্ৰয়োগ কৰা হয়? উত্তৰ জতুৱা ঠাঁচ বা খণ্ডবাক্য। কৰ্তা কাৰকত কি বিভক্তি যোগ হয়? উত্তৰ প্ৰথমা বিভক্তি। পৰৱৰ্তী প্ৰশ্ন, বিশেষ্য বা সৰ্বনাম শব্দৰ পিছত যোগ হোৱা শব্দাংশক কি বোলে? উত্তৰ শব্দ বিভক্তি। কাৰক বিভক্তি কেই প্ৰকাৰৰ? 6 প্ৰকাৰৰ। পৰৱৰ্তী প্ৰশ্ন, কাৰণ কাৰকত কি বিভক্তি লগ লাগে? উত্তৰ তৃতীয় বিভক্তি। ব্যাকৰণৰ কোনো নিয়ম অনুসৰি পুংলিংগ শব্দক স্ত্ৰীলিংগলৈ সলনি কৰা প্ৰক্ৰিয়াক কি বোলে? উত্তৰ লিংগ পৰিৱৰ্তন। অসমীয়া ভাষাত স্ত্ৰীলিংগবাচক প্ৰত্যয় কেইটা? উত্তৰ 4টা। যাৰ দ্বাৰা সংখ্যাৰ ধাৰণা জন্মে তাক কি বোলে? উত্তৰ বচন বোলে। উপভাষা বিজ্ঞানৰ ৰচক কোন? উত্তৰ দীপঙ্কৰ মৰল। বৰ্তমান মান্য অসমীয়া ভাষাটো কোন অঞ্চলৰ উপভাষাৰ ভিত্তিত গঢ় লৈ উঠিছে? উত্তৰ শিৱসাগৰ। অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে প্ৰথম গৱেষণা কোনে কৰিছিল? উত্তৰ উপেন্দ্ৰনাথ গোস্বামীয়ে। দোৱান ভাষা কোনটো উপভাষাৰ অন্য এটা নাম? উত্তৰ কছাৰী উপভাষাৰ। পৰৱৰ্তী প্ৰশ্ন, সংখ্যাবাচক শব্দ আগত থাকি যি কৰ্মধাৰয় হয় আৰু সমাহাৰ আদি অৰ্থ বুজালে তাক কি বোলে? উত্তৰ দ্বিগু সমাস। সমাস হোৱা পদ দুটাই নিজৰ অৰ্থ প্ৰকাশ নকৰি আন অৰ্থ প্ৰকাশ কৰিলে তেনে সমাসক কি বোলে? উত্তৰ বহুব্ৰীহি সমাস। কোনবিধ সমাসত বিশেষ্যৰ অৰ্থ প্ৰতীয়মান হয়? উত্তৰ কৰ্মধাৰয় সমাসত। পৰৱৰ্তী প্ৰশ্ন, নঞাৰ্থক অব্যয়ৰ লগত বিশেষণ পদৰ যি সমাস হয় তাক কি বোলে? উত্তৰ নঞি তৎপুৰুষ সমাস। সমাস হোৱা পদবোৰক কি বোলে? উত্তৰ ব্যস্ত পদ বা সমস্যমান পদ। ব্যস্ত পদবোৰ লগলাগি সৃষ্টি হোৱা পদক কি বোলে? উত্তৰ সমস্ত পদ বোলে। সমস্যমান পদবোৰে সৃষ্টি কৰা সম্পূৰ্ণ বাক্যটোক কি বোলে? উত্তৰ ব্যাস বাক্য বোলে। মণিমালা কোনে ৰচনা কৰিছিল? উত্তৰ অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰিছিল। কোনখন নাটকৰ বাবে অৰুণ শৰ্মাই অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মান লাভ কৰিছিল? উত্তৰ শ্ৰী নিবাৰণ ভট্টাচাৰ্যৰ বাবে।
শংকৰদেৱৰ ভক্তিতত্ত্বমূলক গ্ৰন্থ কোনখন? উত্তৰ ভক্তি প্ৰদীপ। সৌৰভ কুমাৰ চলিহাৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1930 চনত। ৰামধেনু কেতিয়া প্ৰথম প্ৰকাশ পাইছিল? উত্তৰ 1950 চনত। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম ক'ত হৈছিল? উত্তৰ শিৱসাগৰত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, মিচিং সমাজৰ ওপৰত বৰ্ণনা কৰি ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰা উপন্যাসখনৰ নাম কি? উত্তৰ মিৰি জীয়ৰী। চিলিম চিগাৰ অৰ্থ কি? উত্তৰ আশা নোহোৱা হোৱা। পৰৱৰ্তী প্ৰশ্ন, মামনি ধৰা তৰোৱাল কোনে ৰচনা কৰিছিল? উত্তৰ মামনি ৰয়ছম গোস্বামীয়ে। পৰৱৰ্তী প্ৰশ্ন, কথাগীতাৰ ৰচক কোন? উত্তৰ ভট্টদেৱ। পৰৱৰ্তী প্ৰশ্ন, কোন দুটা বৰ্ণক অসমীয়া আৰু বঙালী লিপিৰ পাৰ্থক্যসূচক বৰ্ণ বুলি কোৱা হয়? উত্তৰ ৰ আৰু ৱ। আহিছোঁ আজিৰ খণ্ডৰ অন্তিমটি প্ৰশ্নলৈ। বিশেষণ পদে যেতিয়া বচন বুজে তেতিয়া কি পদ হৈ পৰে? উত্তৰ বিশেষ্য পদ হৈ পৰে। সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ।